আজি আমি বনাবলৈ লৈছোঁ সৰিয়হ দিয়া মাছ। কিচেনলৈ সকলোকে স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ সৰিয়হ দিয়া মাছ। তাৰ বাবে মাছখিনি মই ভালকৈ ধুই নিমখ হালধি সানি লৈছোঁ। আন উপকৰণ হিচাপে ব্যৱহাৰ কৰিছোঁ জলকীয়া পেষ্ট কৰি লৈছোঁ, পাঁচফোৰণ গুড়ি কৰি লৈছোঁ আৰু পাঁচফোৰণ সুকীয়াকৈও লৈছোঁ আৰু মেইন ইনগ্ৰিডিয়েণ্টছ হিচাপে সৰিয়হ মই বাটি লৈছোঁ, পিঁয়াজ বাটি লৈছোঁ আৰু আদাও বাটি লৈছোঁ। এতিয়া মই মাছখিনি অলপ ভাজি ল'ম। এতিয়া মাছখিনি ভজা হৈ গৈছে। এই মাছ ভজা তেলখিনিতে মই অলপ পাঁচফোৰণ দিছোঁ। তাৰপিছত পিঁয়াজ বাটাখিনি দি পিঁয়াজখিনি মই এতিয়া অলপ সময় ভাজি ল'ম। পিঁয়াজখিনি ভালদৰে ভজা হৈ গৈছে। এতিয়া মই তাত অলপ সৰিয়হ দি সৰিয়হখিনি দি অলপমান লৰাই পেলাই তাত মই আদা বটাখিনি দিছোঁ। এতিয়া মই ইয়াত অকণমান পানী দি মাছখিনি দি দিম। আৰু 10 মিনিটমানৰ কাৰণে ঢাকনখন দি উতলিবলৈ দিম। 10 মিনিটমানৰ পিছত মাছৰ সৰিয়হৰ তৰকাৰীটো হৈ গৈছে। এতিয়া ইয়াত মই কেঁচা জলকীয়া অলপমান পাঁচফোৰণৰ গুড়ি দিম, লগতে অকণমান কেঁচা মিঠাতেলো দি দিছোঁ। সৰিয়হৰ তিতিকিটো নাহিবলৈ আপোনালোকে অকণ নেমু চেপি দিব। আমাৰ ৰেচিপিটো ৰেডি হৈ গ'ল। সৰিয়হ দিয়া মাছ ৰেডি হৈ গ'ল। যদিহে আপোনালোকে ৰেচিপিটো চাই ভাল পাইছে তেন্তে ট্ৰাই কৰিব আৰু কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।